দেউতা তেওঁ যিহেতু ফিল্ম বিজনেছত আছে লগতে সমানে মানে আই মিন সে এজ এ প্ৰডিউচাৰ সো কেতিয়াবা ক'ৰবাত আপুনি সেই প্ৰব্লেমটো ফেচ কৰিছে নেকি যে মানুহে কৈছে বা আপোনাৰ co-actor কেতিয়াবা কথা শুনাইছে যে তোৰটো কি প্ৰব্লেম আছে দেয়াৰ ইজ এ প্ৰডিউচাৰ পেপাৰত লিখিছে ইউডি পেপাৰত নিউজ পেপাৰত about and what the news was like nepotism বুলি উলিয়াই দিছিলে ডাঙৰকে kind of this word was not there or maybe এনেকুৱা এটা শব্দ ব্যৱহাৰ কৰা নাছিলে কিন্তু মোৰ কিছুমান কথা জীৱনত আজিও মনত আছে তাৰ মানে but দেই before you say it I'm sorry to cut you in between but ladies and gentlemen ক'ব বিচাৰো যে যিমানে যিয়ে লিখক বা যিয়ে কৰিছিলে this iron lady has proved everyone wrong এতিয়া actually I feel so proud and I'm very sure your father is even more proud than me যে তেওঁক এতিয়া বৰখা বা দেউতাক হিচাপে চিনি হ্যাঁ আয়ো দেহি নহয় হি ইজ মাই গড ফাদাৰ অশোক কুমাৰ বিষয়া হেপিমণি বিষয়া মোৰ যদি পেৰেণ্টছ মোৰ এই দুগৰাকী মা দেউতা নহ'লহেঁতেন মানে অবভিয়াছলি বায়'লজিকেলি দে আৰ মাই পেৰেণ্টছ ডেটছ ৱাই আই এম হিয়াৰ টুডে ইন দিছ ৱৰ্ল্ড কিন্তু আদাৰৱাইজ এগৰাকী এক্ট্ৰেছৰ পেৰেণ্টছ কেনেকুৱা হ'ব লাগিব মানে গোটেই নাৰ্চাৰিংটো নহয় মই যে আজি জিমৰ পৰা গৈ মই কি খাম মই বইল চিকেন খাম বা বইল ফিছ খাম বা মই ডালিয়া খাম অ'টছ খাম it's always ready on the table and all credit goes to my mother আৰু বজাৰখিনি শেষ হ'লে সেইখিনি লৈ আনা দায়িত্ব হৈছে মোৰ পাপাৰ যেনেকে কণীৰ মানে কেৰেট আনি থৈ দিব লাগে কিয়নো মই জিম যোৱাৰ আগতে বইল লেগছ খাব লাগে হোৱাইটছ তাৰপিছত আহি খাব লাগে ইভিনিং খাব লাগে চ' মই কোৱাৰ আগতে যে কণী শেষ হৈছে সেনেকুৱা এটা চিটুৱেশ্যন কেতিয়াও অহা নাই মানে শেষটো কেতিয়াও নহয় নাই বঢ়িয়া তাৰপিছত প্ৰব্লেমটো কি হৈছিলে তাৰপিছত পেপাৰত লিখিলে যে মোৰ পাপাৰ নতুন চিনেমা এখন এনাউন্স হৈছিলে হওঁতে কোনোবাই লিখিছে তাৰমানে যে এনেকৈ এখন ছবি আকৌ কৰিব অশোক কুমাৰ বিষয়ে সুখবৰ আৰু নায়িকা কোন হ'বতো আপোনালোকে নকলেও বুজিছে ঘৰতেই তেওঁলোকৰ এনেকৈ আছে তেওঁৰ জীয়েক বৰষাৰণী বিষয়ে এনেকৈ অভিনয় কৰিব অমুক চৰিত্ৰটো হয়তো সেইটো পজিটিভলি ল'বলৈ গ'লে পজিটিভ কিন্তু আই টুক ইট এজ এ চেলেঞ্জ যে এই বস্তুটো যে মানুহে যাতে পিছলে কোনেও ক'ব নোৱাৰে যে অশোক কুমাৰ বিষয়াই জীয়েকক বাৰে বাৰে লৈ থাকে সেইটো নহয় বৰষাৰণী বিষয়াক অশোক কুমাৰ বিষয়াই অমুকটো চৰিত্ৰত কাষ্ট কৰিছে কিয়নো তেওঁ সেই চৰিত্ৰটো ৰূপায়ণ কৰিব পাৰিব সেইটো মোৰ কাৰণে চেলেঞ্জ আছিলে আৰু এটা চেলেঞ্জ আছিলে আৰু কোনোবাই কোৱা শুনিছিলোঁ যে অশোক কুমাৰ বিষয়াৰ জীয়েক আনি পেলাই ক'ৰবাত থ'ব কেনেকুৱা কিবা এটিটিউড দেখুৱাব এনেকুৱা ধৰণৰ বহুত কথা শুনিছোঁ চ' মোৰ কাৰণে যদিও মই কাঁহীখন প্ৰথমতে বাঢ়ি দিয়া পাইছিলোঁ তাৰ পিছৰ সাজ খাবলৈ কিন্তু মই আনি যুগুতাবলগীয়া হৈছে ভাত দাইল ভাজি মাছ মাংস I really struggled for it and I feel happy and content today আজি এইটো ঠাইত আহি পাই পেলাই এতিয়াও বহুত শিকিবলগীয়া আছে ইউডি তোমাৰ পৰা শিকিবলগীয়া আছে এতিয়া যিটো ট্ৰেণ্ড হৈ আছে বহুত শিকিবলগীয়া আছে তথাপিও যিখিনি অসমৰ ৰাইজে মোক মৰম দিছে I understand কিন্তু এইটো এটা as I already said that सबके मुंह पे एक जोरदार तमाचा ये ले क्या बोला तूने मेरे बारे में अब देख ले so that's why I named you the Iron Lady because I have seen you I have seen your films so প্ৰথম যেতিয়া আপোনাৰ কথা মই দৰ্শকক কৈছিল যে not only me I'm very sure every actor once in his lifetime এবাৰ হ'লেও ভাবে যে বৰষাৰ লগত যদি কাম কৰিলে ভাল হ'ব maybe because বহুতখিনি শিকিবও পাম মই পাৰ্সোনালি মোৰ কথাই কৈ লিখিলে পাম আকৌ দেই হিউডি মই যে তোমাৰ পৰা এটা শিকিম আমি যে একেলগে এখন ছবি কৰিম ৰাইজক তুমি জনাব লাগে দো একদম মানে প্ৰিলিমিনাৰী ষ্টেজত কি হয়গে নাজানো কিন্তু মানে হোপফুলি আমি দুয়োজন একেলগে স্ক্ৰিনত আপোনালোকে দেখি এটো হয়তো চাগে মাই ড্ৰিম ইজ গোইং টু কাম ট্ৰু বাট একেবাৰে ক'ব নোৱাৰি এতিয়ালৈকে একো ফিক্স হোৱা নাই জাষ্ট বৰষা বাৰু মোক অকণ ভাবিছে তেওঁ অলমোষ্ট কনফাৰ্ম হৈছে আৰু মোৰ দুটামান লুক টেষ্টৰ কথা ভাবি আছে যদি হৈ যায় मेरा सपना पूरा हो जाएगा मैडम और क्या चाहिए मुझे माय गॉड